Hello everyone, সকলোলৈকে মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আমি সোমবাৰে অৰুণাচল প্ৰদেশ গৈছিলো। হসাই গৈ খুব ভাল লাগিলে। তাৰ ঠাইখন হসাই বহুত ধুনিয়া। তাৰ নদীসমূহ গছ-গছনি গোটেই প্ৰাকৃতিক সৌন্দৰ্যই চকুত লগা। ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰো ভিডিওটো। অৰুণাচলৰ ৰাস্তা-ঘাটসমূহ তাৰ প্ৰাকৃতিক সৌন্দৰ্য হসাই বৰ ধুনিয়া। টুৰিজমৰ কাৰণে বৰ ধুনিয়া ঠাই হৈ পৰিব। অৱশ্যে টুৰিষ্ট সেক্টৰ হিচাপে ঠাইখন এতিয়াও চিহ্নিত হৈ পৰিছে। বহুতো মানুহে চাবলৈ আহে আশা কৰো ভৱিষ্যতে আৰু চাবলৈ আহিব মোৰ কিন্তু গৈ খুব ভাল লাগিলে কাৰণ মই প্ৰথমবাৰ গৈছিলো আগতে মই অৰুণাচল গৈ পোৱা নাছিলো এবাৰ গৈ সঁচাকৈ বহুত ভাল লাগিলে মা মই আৰু বৰ্মা বৰ্তা গৈছিল বৰ্মা বৰ্তাহত গুৱাহাটীত থাকে তিনচুকীয়া ফুৰিবলৈ আহিছিলে বাবে আমি ৰয়িঙলৈ ফালে আৰু অৰুণাচল প্ৰদেশৰ গোল্ডেন টেম্পলৰ ফালে চাবলৈ গলো ৰয়িঙলৈ যাওঁতে এটা গ্ৰীণ লেক পাইছিলো লেকটো সঁচাই বৰ ধুনিয়া লেকটোত বিভিন্ন ধৰণৰ মাছ বা সাগৰীয় মাছৰ নিচিনা কিছুমান মাছ আৰু ডলফিন টাইপৰ মাছও পোৱা যায় আৰু কাছও পোৱা যায় তাত থকা লোকসকলে কৈছিলে আৰু লেকটোত থিয় হৈ থাকিলে আপোনাৰ গোটেই শৰীৰটো গোটেই বডিটো গ্ৰীণ কালাৰ হৈ যায় কাৰণ তাৰ নদীখনৰ সেই ৰংটোৱে আপোনাৰ বডিটোত ইকো কৰে সঁচাই খুব ভাল লাগে থিয় হৈ তাত চাই থাকিবই মন যায় ইমানেই ধুনীয়া লেকটো ভিডিওটো মই সোমবাৰে ফুৰিবলৈ যোৱাৰ দিনাখন বনাইছিলোঁ আপোনালোকে পাওঁতে অকণমান দেৰি হ'ব পাৰে কাৰণ মোৰ এডিট কৰোঁতে অকণমান সময় লাগিব ভিডিওটোত বৰষুণৰ কাৰণে অলপ নইজ যাব পাৰে বেয়া নাপাব আপোনালোকক কোৱা গ্ৰীণ লেকটো এইটো আপোনালোকে যদি অৰুণাচল যায় বা ৰয়িঙলৈ যায় তেতিয়াহ'লে এই লেকটোলৈ নিশ্চয় আহিব খুব ভাল লাগে ইয়াতে বিভিন্ন ধৰণৰ মাছ বা কাছও পায় এইফালৰ পৰিৱেশখিনি চাওকচোন ইমান ধুনীয়া গছ-গছনি ইয়াত থাকিলে আৰু বেলেগ কথা একো মনলৈ নাহে এই সেউজীয়া পৰিৱেশৰ মাজতে সোমাই থকা যেন লাগে এইটো হৈছে অৰুণাচলৰ গোল্ডেন টেম্পল আৰু এয়া হৈছে তাৰ বাহিৰৰ পৰিৱেশ টেম্পলটো যিমানেই ধুনীয়া তাৰ বাহিৰৰ পৰিৱেশো সমানেই ধুনীয়া কোনো গুণেই কম নহয় সেইদিনাখন খালি অলপমান গৰম আছিলে কিন্তু বহুত ভাল লাগিলে তাত গৈ মই যে কৈছিলোঁ চাংঘৰ এটা আছে বুলি সৌটো চাংঘৰ তাত উঠি তলৰ ভিউবিলাক বৰ ধুনীয়াকৈ দেখি কিন্তু সাৱধানে উঠিব চাংঘৰৰ চিৰিবিলাকৰ গেপটো অলপমান বেছি কাৰণ পাহাৰীয়া ৰাস্তা শ্লিপ খোৱাৰ চান্সটো অলপমান বেছি থাকে ময়ো উঠোতে বৰ সাৱধানেহে উঠিছিলোঁ কিন্তু উঠি খুব ভাল লাগিলে এয়া হৈছে গোল্ডেন টেম্পলৰ বাহিৰৰ কিছু পৰিৱেশ ইমানেই ধুনীয়া কৈ শেষ কৰিব নোৱাৰে এটা পৰিৱেশ এয়া মই গাড়ীৰে গৈ থাকোঁতে পাহাৰবোৰৰ ভিডিঅ' কৰিছিলোঁ পাহাৰবোৰ চাওকচোন তালৈ গ'লে কেতিয়াবা মাতি চাব আপোনাৰ মাতটো ইকো হৈ বোলে পাহাৰসমূহলৈ ঠাণ্ডা দিনত গ'লে খুব ধুনীয়া লাগে বৰফ পৰি থাকে মই মায়'দিয়া যোৱা নাছিলোঁ কিন্তু মায়'দিয়া যোৱাৰ আশা আছে তালৈ গ'লে মই ভিডিঅ' বনাম এয়া হৈছে সেই গ্ৰীণ লেকটো সঁচাই খুব ধুনীয়া মই যে কৈছিলোঁ চাংঘৰটোৰ পৰা তলৰ ভিউ দেখি বুলি এয়া তাৰ ভিউ সঁচাই খুব ধুনীয়া এয়া হৈছে অৰুণাচলৰ বজাৰখন তাৰ পৰা আমি কিছুমান শাক-পাচলি কিনিছিলোঁ